হাই হেল্ল' নমস্কাৰ সকলোকে। মই আপোনালোকক আজি সৰু বেগ চিলোৱা দেখুৱাম। বেগ মানে কি আৰু এনেকৈ মোবাইল নিব পৰাকৈ সৰু বেগ মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছেনে? এয়া কেনেকৈ চিলালোঁ, কেনেকৈ কৰিলোঁ সকলোখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া দেখিছেনে? মই ভাঁজ দি থৈছোঁ। ইয়াৰে মই বেগ চিলাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মানে বেগ মানে কি আৰু তেনেকৈ মোবাইল ভৰাব পৰাকৈ, তাৰপিছত গাঁৱত ক'ৰবাত ওলাই গ'লে পটককৈ মোবাইল ভৰাই পইচা এটকা দুটকা নিব পৰাকৈ, তেনেকুৱা আৰু সৰু সুৰা বস্তু কেইটামান ভৰাব পৰাকৈ মই বেগ চিলাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। মই কেনেকৈ চিলাওঁ, কেনেকৈ কাটোঁ, যিমান পাৰে দেখুৱাব চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো। তলৰডোখৰ মই মানে ইউ কাট দিম। তো একে ধৰণে হ'বলৈ এইটো এনেকৈ ভাঁজ দি দিছোঁ, তেতিয়া মানে একে হ'ব। এয়া দেখিছেনে? ছেম এইটো জোখত এইটো কাটি উলিয়াই ল'লোঁ। তো ইয়াৰ তলত এইটো চিলাই দিম, ডাঠ হ'ব তেতিয়া। চিলাব লৈছোঁ, মাৰি দিম। মই ডিজাইন দিম, চাই থাকি চিলাব লৈছোঁ। এতিয়া মই ফিটাডাল কাটি ল'লোঁ। এতিয়া এইটো ফিটাডাল কাটি ল'লোঁ মই। এতিয়া চিলাম, তাৰপিছত জইন কৰিম, চাই থাকিব। এতিয়া ফিটাডাল চিলাইছোঁ। এতিয়া মই এই চেইনটো চিলাই দিম, চাই থাকিব। চেইনটোৰ লগত মই ফিটাডালো জইন কৰি দিম, যিহেতু এতিয়া এই চেইনৰ কাষেদি এটা চিলাই মাৰি দিম। তাৰপাছত এই গোটেই বাহিৰৰখিনি ফিনিছ কৰি দিম। তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ, বেগ চাই থাকিব। এতিয়া এই ছাইডত জইন দিম, তাৰপাছত ফিনিছ হৈ যাব বেগ। ৰ'ব দেখুৱাই আছোঁ, অকণমান চিলাই দিছোঁ। এইখিনি যে এই লাষ্টৰ এই চেইনটো হেণ্ড চিলাই কৰি দিব লাগিব। মানে হাতেৰে চিলাই দিলে বেছি ভাল হয়, মানে পটককৈ খুলি নাযায় আৰু। মেচিনত যিহেতু এই চেইনডালৰ কাৰণে ইমান ভালকৈ টাইট ল'ব নোৱাৰি, মেচিনত ভালকৈ চিলাব নোৱাৰি যে, সেইকাৰণে এইডোখৰ হাতেৰে চিলাই দিম, হেণ্ড চিলাই কৰি দিম, চাই থাকিব। এয়া বেগ হৈ গ'ল চিলাই কৰি। কেনেকুৱা লাগিছে জনাব দেই। এয়া চাওক, দেখুৱাই আছোঁ আপোনালোকক। ফিটাডাল মই চিম্পুলটো চিলাইছিলোঁ, এনেকুৱা চিম্পুল থকাটো। যিহেতু ইয়াত ফুল আছে, সেইকাৰণে ভাবিলোঁ ফুল থকাটো চিলাই দিলে বেছি ভাল লাগিব। সেইকাৰণে ফুল থকাটো আকৌ মই মানে চেঞ্জ কৰি সেইটো লগাই দিলোঁ। আপোনালোকে ভিডিঅ'ত চাগে দেখিছে, মই ফিটাডাল চিম্পুলটো চিলাইছিলোঁ, কিন্তু মই ভাবিলোঁ ইয়াত ফুল আছে, সেইকাৰণে এইটোকো ফুল দি দিওঁ বুলি লাষ্টত মই ফুল লগাটো দি দিলোঁ। কেনেকুৱা লাগিছে জনাব দেই।